মৰমৰ বন্ধু বান্ধৱীসকল, আজি চাদৰ এখনত দহি গাঁঠিলোঁ, তাকে আপোনালোককো অকণমান দেখালোঁ। চাদৰখনৰ দহিখিনি কেনেকুৱা লাগিছে জনাব। যিহেতু চাদৰখনত ৰঙা ফুল আছে, সেইকাৰণে মই ৰঙা দহিয়েই গাঁঠিলোঁ। আৰু আপোনালোকেও যদি বিচাৰে এনেদৰে এখন চাদৰ দহি গাঁঠি ল'ম বুলি, তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াত মই অতি সহজে কেনেকৈনো দহি গাঁঠিব পাৰে তাৰে অকণমান ভিডিঅ' আপোনালোকক কৰি দেখালোঁ। দহি গাঁঠিবৰ কাৰণে মই এই মিটাৰডাল লৈ লৈছোঁ। মানে ইয়াতে মই চাদৰখনত জোখ এটা দি ল'ম। আৰু এয়া দেখিছেনে, মই চাদৰখনত 1.5 চেণ্টিমিটাৰ জোখে এটা চিন দি লৈছোঁ। আৰু এনেদৰে মই গোটেই চাদৰখনতে চিন দি লওঁ। অৱশ্যে যিসকলে গাঁঠি থাকে তেখেতলোকে চিন নিদিলেও হয়, কিন্তু যিসকলে নতুনকৈ গাঁঠে তেখেতলোকে চিন এটা দি ল'ব লাগে। আৰু এই কিতাপখন দি লৈছোঁ, অকণমান গধুৰ বস্তু এটা দি ল'ব লাগে। আপোনালোকে যিকোনো গধুৰ বস্তু এটা দি ল'ব পাৰে। এতিয়া এয়া দেখিছেনে, দহিটো গাঁঠিবলৈ মই আৰম্ভণি কৰিছোঁ। আৰু এয়া মই এনেদৰে 3টা গাঁঠি দি ল'ম। আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে বেছিকৈও দি ল'ব পাৰে। আৰু এয়া দেখিছেনে, মই সূতাখিনি সমানকৈ থৈ আকৌ ইয়াতে মই 3টা গাঁঠিয়েই দিম। আৰু এয়া প্ৰথম গাঁঠিটো অকণমান টানকৈ দিব লাগে, নহ'লে সূতাখিনি মানে গুচি অহাৰ সম্ভাৱনা থাকে। মই কিন্তু এনেকৈ টানকৈ দি লওঁ। তাৰপিছতে সূতাখিনি আকৌ এনেদৰে উভতাই আনি ইয়াতে ভালদৰে ধৰি লৈছোঁ মই সূতাখিনি। আৰু বেজীটো সূতাখিনিৰ মাজেৰে এটা দি আৰু এনেদৰে মই এটা ধুনীয়াকৈ গাঁঠি দি ল'ম। আৰু সূতাখিনি তলেদি নি পেলানি আকৌ এটা গাঁঠি দিম। তেনেদৰে মই দুবাৰ গাঁঠি দি ল'ম। তেনেদৰে দিলে দহিটো খুব টান হৈ থাকে আৰু সোনকালে ছিঙি যোৱাৰ সম্ভাৱনা নাথাকে। আৰু তাৰপিছতে মই এনেদৰে সূতাকেইডালৰ মাজতে বেজীটো ভৰাই পেলানি ইয়াত টানকৈ 2টা ধুনীয়া গাঁঠি দি ল'ম। আপোনালোকেও এনেদৰে কৰি চাবচোন, দেখিব দহিটো বহু দিনলৈকে ধুনীয়া হৈ থাকে। আৰু নিজৰ চাদৰখন যদি এনেদৰে নিজে দহি গাঁঠি ল'ব পাৰে তেতিয়াহ'লে খুবেই ভাল কথা, নহয় জানো বাৰু। আৰু এই দহিটো গাঁঠিবলৈ বহুত বেছি নহয়, খুবেই সহজ।